সকলোকে ফাইনেন্স আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাওঁ যে বেংকবোৰে আজিকালি ইণ্টাৰেষ্ট ৰেটবোৰ কমাই আনিছে। আমাৰ অসমত থকা গভৰ্ণমেণ্ট বেংক, প্ৰাইভেট বেংক আৰু স্মল ফাইনেন্স বেংকবোৰে আগবঢ়াই অহা ইণ্টাৰেষ্ট ৰেটবোৰৰ এটা কম্পেৰেটিভ এনালাইচিছ এই ভিডিঅ'টোত আগবঢ়াম। গভৰ্ণমেণ্ট আণ্ডাৰটেকিং বেংক এইটো কেটেগৰীত আগশাৰী বেংককেইটাৰ ভিতৰত IDBI 3 পৰা 3.25 ইণ্টাৰেষ্ট দি আছে। এই ৰেট 1 মে 2021 পৰা ইফেক্টিভ হৈছে। কিনত বেংকবোৰে ছেভিংছ একাউণ্টত বেলেঞ্চ কিমান ৰাখিব লাগে সকলোখিনি দিয়া হৈছে। PNBয়ে 3% ইণ্টাৰেষ্ট দিছে। বেংক অফ বৰোদাত আকৌ সকলো বেলেঞ্চতে 2.75% দিছে। SBIটো প্ৰায় একেই 2.7% দিছে সকলো বেলেঞ্চতে। UCO বেংক আটাইতকৈ কম 2.5 ইণ্টাৰেষ্ট ৰেট দিছে। ইউনিয়ন বেংকত 3% ইণ্টাৰেষ্ট দিছে। এতিয়া আহিল প্ৰাইভেট ছেক্টৰ বেংকৰ কেটেগৰীত। এইটো কেটেগৰীত IDFC ফাৰ্ষ্ট বেংকে 4% পৰা 5%লৈকে স্ক্ৰীনত দেখুওৱাৰ দৰে বেলেঞ্চবোৰত ইণ্টাৰেষ্ট দিছে। ইণ্ডাচিন বেংক আৰু ইয়েছ বেংকে 4% পৰা ষ্টাৰ্ট কৰিছে। তাৰপিছত ইণ্ডাচিণ্ডে 5.5 দিছে আৰু ইয়েছ বেংকে হায়েষ্ট 5.25 দিছে। বন্ধন বেংকে আকৌ ষ্টাৰ্টিংটো কমাই 3% কৰিছে, হায়েষ্ট 6%লৈকে ইণ্টাৰেষ্ট দিছে। কোটাক মহিন্দ্ৰা বেংকে 3.5% ৰাখিছে আৰু হায়েষ্ট 4% মাত্ৰ দিছে। ইফালে ICICI বেংক, HDFC বেংক আৰু এক্সিছ বেংক এই তিনিটা বেংক একেধৰণৰে ৰেট ৰাখিছে, মাত্ৰ 3% আৰু 3.5% হায়েষ্ট ইণ্টাৰেষ্ট ৰাখিছে। এতিয়া আহিল স্মল ফাইনেন্স বেংকৰ কেটেগৰীত। এই কেটেগৰীৰ বেংকবোৰত আগতকৈ ৰেটবোৰ কমিছে। উৎকৰ্ষ স্মল ফাইনেন্স বেংকত 5% পৰা ষ্টাৰ্ট কৰিছে আৰু হায়েষ্ট 7.25 ইণ্টাৰেষ্ট ৰেট দিছে। ইফালে উজ্জীৱন স্মল ফাইনেন্স বেংকে আৰম্ভ কৰিছে 4% পৰা, তাৰপিছত 1 লাখৰ ওপৰৰ বেলেঞ্চখিনিত তেওঁলোকে 7% ইণ্টাৰেষ্ট দিছে। তাৰপিছত আকৌ 25 লাখৰ ওপৰত বেলেঞ্চখিনিত কমাই দি কেনে 6% ইণ্টাৰেষ্ট দিছে। নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে 4% পৰা ষ্টাৰ্ট কৰিছে, তাৰপিছত 5% ৰাখিছে। ওপৰৰ বেলেঞ্চখিনিত 5.5 ইণ্টাৰেষ্ট ৰেট ৰাখিছে। ইয়াৰ পিছত জন স্মল ফাইনেন্স বেংকে 3% পৰা ষ্টাৰ্ট কৰিছে আৰু হায়েষ্ট 6.5% ইণ্টাৰেষ্ট ৰেট দিছে 10 লাখৰ ওপৰৰ বেলেঞ্চৰ ওপৰত। এতিয়া আহোঁ ফাইনেল ৰিমাৰ্কৰ ওপৰত। এই গোটেইকেইটা কেটেগৰীত গভৰ্ণমেণ্ট আণ্ডাৰটেকিং বেংকৰ শ্ৰেণীত IDBIয়ে হায়েষ্ট 3 to 3.25 দিছে। প্ৰাইভেট বেংকৰ কেটেগৰীত 4% to 5.5 দিছে ইণ্ডাচিন বেংকে। স্মল ফাইনেন্স বেংকৰ কেটেগৰীত হায়েষ্ট ইণ্টাৰেষ্ট দিছে উজ্জীৱন স্মল ফাইনেন্স বেংকে। তেওঁলোকে 4% পৰা হায়েষ্ট 7% দি উজ্জীৱন স্মল ফাইনেন্স বেংকে ফাৰ্ষ্ট নম্বৰত আছে। বৰ্তমান পৰিস্থিতিত এটা বেংকতে সকলো লেনদেন কৰাটো সমীচীন নহয়। এটা বেংক ফেইল হ'লে কি হ'ব পাৰে, DICGC কি হয়, 5 লাখ টকাৰ ডিপ'জিট ইঞ্চুৰেঞ্চ কি হয়, এই সকলোবোৰ আলোচনা কৰিম আমি পিছৰ ভিডিঅ'ত। এনেদৰে চাই থাকিব ফাইনেন্স আছামিজ চেনেল। ধন্যবাদ। জয় হিন্দ, জয় অসম।